Hey guys, মই বিষ্ণুজ্যোতি গগৈ আৰু ওয়েলকাম বেক টু মাই বিজি ফেক্ট ইউটিউব চেনেললৈ। গাইজ আপোনালোকেতো জানেই কল্পনা চাওলা এগৰাকী ভাৰতীয় মহাকাশচাৰী যিগৰাকী মহিলাই নাছা ফালৰ পৰা দুবাৰকৈ মহাকাশলৈ যাত্ৰা কৰিছিল। প্ৰথমবাৰ সফলতাৰে ঘূৰি অহাৰ পিছত যেতিয়া আকৌ এবাৰ মহাকাশলৈ যাত্ৰা কৰিছিল তেতিয়া যানখন এটা দুৰ্ঘটনাত ঘটিত হৈছিল। আপোনালোকে বাৰু জানেনে এই যানখন কেনেকৈ আৰু কিয় ঘটিত হৈছিল? আজি এই ভিডিঅ'টোত আমি এই কথাবোৰে আলোচনা কৰিম আৰু কল্পনা চাওলাৰ বিষয়েও কিছু কথা জানিম। গাইজ বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওলাৰ জন্ম 1962 চনৰ 17 মাৰ্চৰ দিনা হাৰিয়ানা কৰ্ণাল নামৰ চহৰত হৈছিল। চাৰিটা ভাই ভনীৰ মাজত তেওঁই আটাইতকৈ সৰু আছিল। তেওঁৰ প্ৰাথমিক শিক্ষাৰ বিষয়ে ক'বলৈ গ'লে টেগৰ বাল নিকেতনৰ পৰা আৰম্ভ কৰিছিল আৰু 1976 চনত পঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজৰ পৰা এৰ'নটিকেল ইঞ্জিনিয়াৰিং বিভাগত স্নাতক ডিগ্ৰী কমপ্লিট কৰে আৰু তেওঁ 1982 চনত আমেৰিকালৈ গৈ টেক্সাছ ইউনিভাৰ্চিটিৰ পৰা এৰ'স্পেচ ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল। তাৰ পাছত তেওঁ 1983 চনত জিন পিয়েৰ হেৰিছন নামৰ এজন ব্যক্তিৰ লগত বিবাহত বহিছিল। তেওঁ 1988 চনত ইউনিভাৰ্চিটি অৱ কলৰাডো বল্ডাৰ পৰা এৰ'স্পেচ ইঞ্জিনিয়াৰিঙত PhD কমপ্লিট কৰিছিল। সেই সময়তে তেওঁ নাছাৰ সৈতে কাম কৰিবলৈ লয় আৰু 1991 চনত তেওঁ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছিল। তেওঁ 19 নৱেম্বৰ 1997 চনত স্পেচ শ্যাটেল মহাকাশলৈ যাবলৈ সুবিধা পায় আৰু সেইবাৰ সফলতাৰে ঘূৰিও আহিছিল। আকৌ দ্বিতীয়বাৰ কল্পনা চাওলা আৰু তেওঁৰ লগত থকা 6জন ব্যক্তিক মহাকাশলৈ যাবলৈ চিলেক্ট কৰা হয়, কিন্তু সেইবাৰ কিছুমান প্ৰব্লেমৰ কাৰণে মিছন ডিলেট হৈ যায়। অৱশেষত 2003 চনৰ 16 জানুৱাৰীত কল্পনা চাওলা মহাকাশলৈ যায় আৰু সিহঁতে তাত বহুত এক্সপেৰিমেণ্টছ কৰি পৃথিৱীলৈ বহুত ডাটাও পঠিয়াইছিল। কল্পনা চাওলাই মহাকাশত মুঠতে 15 দিন 22 ঘণ্টা 20 মিনিট 35 ছেকেণ্ড আছিল। তাৰপাছত সিহঁতে 2003 চনৰ 1 ফেব্ৰুৱাৰীৰ দিনা মহাকাশৰ পৰা পৃথিৱীলৈ যাত্ৰা কৰে আৰু আনফালে সিহঁতক নাছাৰ বৈজ্ঞানিকসকলে আৰু গোটেই বিশ্ববাসীয়ে আদৰণি জনাবলৈ বাট চাই আছিল। কিন্তু সেই সময়তে পৃথিৱীৰ পৰা কেইকিলোমিটাৰমান আঁতৰত মহাকাশযানখন বিস্ফোৰণ হৈ যায়, যাৰ বাবে কল্পনা চাওলা আৰু তেওঁৰ লগত থকা 6জন ব্যক্তিৰ মৃত্যু হয়। আৰু মহাকাশযানখন বিস্ফোৰণ হোৱা আচল কাৰণটো হৈছে ফৰ্ম ইনচুলেশ্যনৰ কাৰণে মহাকাশযানখন বিস্ফোৰণ হৈ গৈছিল। গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিল এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব।